মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত ইংৰাজী ব্যাকৰণৰ এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ ওলাইছোঁ। সেয়া হৈছে আৰ্টিকল। আৰ্টিকল হৈছে এটা বিশেষণ যাৰ দ্বাৰা আমি নাউনটো ডিফিনিট নিৰ্দেশবাচক হয় নে ইনডিফিনিট অনিৰ্দেশবাচক হয় সেইটো জানিব পাৰোঁ। সৰল ভাষাত এ, এন, ডি এই তিনিটা এডজেক্টিভক সাধাৰণতে আৰ্টিকল বোলা হয়। আৰ্টিকল হৈছে দুই প্ৰকাৰৰ। এয়া মই দেখুৱাই দিছোঁ আৰ্টিকল। এটা হৈছে ডিফিনিট আৰ্টিকল আৰু এটা হৈছে ইনডিফিনিট আৰ্টিকল। এতিয়া ডিফিনিট আৰ্টিকল ডি আৰু ইনডিফিনিট আৰ্টিকল হৈছে এ আৰু এন। এতিয়া মই তোমালোকক কেইটামান এ আৰু এনৰ ব্যৱহাৰ কৰা নিয়ম আলোচনা কৰিম। এতিয়া তোমালোকে 1 নম্বৰ নিয়মটো চোৱা। ৱাৰ্ডৰ আগত কনচনেণ্ট থাকিলে এ আৰু ভাৱেল থাকিলে এন বহে। যেনে এ বক্স, এ মাংকি। ইয়াতে কি আছে? ৱাৰ্ডৰ আগত কনচনেণ্ট। ইয়াতে বিটো হয় কনচনেণ্ট আৰু এমটো কি হয়? কনচনেণ্ট। গতিকে কনচনেণ্টৰ আগত কি ব্যৱহাৰ কৰা হৈছে? ইয়াতে এ বক্স, এ মাংকি ব্যৱহাৰ কৰা হৈছে। ইয়াতে এন আমব্ৰেলা, এন আউল, ইউটো কি? ভাৱেল, অ'টো ভাৱেল। গতিকে ভাৱেলৰ আগত কি হৈছে? এন ব্যৱহাৰ কৰা হৈছে। ইয়াৰ পিছত ডিফিনিট আৰ্টিকল ডিৰ ব্যৱহাৰ কেইটামান তোমালোকে চোৱা। 1 নম্বৰটো চোৱা। কোনো বস্তু বা মানুহক নিৰ্দিষ্টকৈ বুজালে। যেনে দ্য থিভ এণ্টাৰ্ড দ্য হাউচ, চোৰটো ঘৰত সোমাল। দ্য বয় গোজ টু স্কুল, ল'ৰাজন স্কুললৈ যায়। এই বাক্য দুটাত আমি কি পাইছোঁ? দ্য থিভ এণ্টাৰ্ড দ্য হাউচ, চোৰটো ঘৰত সোমাল। চোৰটোক কি কৰা হৈছে? নিৰ্দিষ্টকৈ বুজোৱা হৈছে। ঘৰত কোনে সোমাল? চোৰটো ঘৰত সোমাল। অৰ্থাৎ চোৰটোক নিৰ্দিষ্টকৈ দেখুৱাই দিয়া হৈছে কাৰণে ইয়াৰ আগত কি বহিছে? দা বহিছে। আকৌ 2 নম্বৰ বাক্যটোত চোৱা। দ্য বয় গোজ টু স্কুল, ল'ৰাজন স্কুললৈ যায়। কোনে স্কুললৈ যায়? দ্য বয়। অৰ্থাৎ ল'ৰাজন স্কুললৈ যায়। ল'ৰাজনক নিৰ্দিষ্টকৈ বুজাই দিয়াৰ কাৰণে বা দেখুৱাই দিয়াৰ কাৰণে কি হৈছে? ইয়াতে দা ব্যৱহাৰ কৰা হৈছে। 2 নম্বৰ নিয়মটো চোৱা। গোটেই জাতি বুজালে। গোটেই জাতি বুজালে কি হয়? দা ব্যৱহাৰ কৰা হয়। যেনে দ্য কাউ ইজ এ 4-footed এনিমেল। দ্য কাউ ইজ এ 4-footed এনিমেল। ইয়াতে কি হৈছে? কোন 4-footed এনিমেল? কি চাৰিঠেঙীয়া জন্তু কোন? ইয়াতে দ্য কাউ অৰ্থাৎ গৰু চাৰিঠেঙীয়া জন্তু। গতিকে ইয়াতে কি ব্যৱহাৰ কৰা হৈছে? দা ব্যৱহাৰ কৰা হৈছে। 3 নম্বৰ নিয়মটো চোৱা। নদী, পৰ্বতশ্ৰেণী, ধৰ্মগ্ৰন্থ আদিৰ নামৰ আগত যেনে দ্য ব্ৰহ্মপুত্ৰ, দ্য হিমালয়ছ এইবিলাকৰ আগত কি ব্যৱহাৰ কৰা হয়? দা ব্যৱহাৰ কৰা হয়। অৰ্থাৎ এইবিলাক নিৰ্দিষ্টকৈ বুজাই দিছে। সেয়েহে ইয়াতে কি ব্যৱহাৰ কৰা হৈছে? দা ব্যৱহাৰ কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকল আহাচোন আমি কেইটামান প্ৰেক্টিছ কৰি চাওঁ। এতিয়া 1 নম্বৰটো চোৱাচোন তোমালোকে। চি হেড টেকেন ডেছ আপেল। ইয়াতে চি হেড টেকেন ডেছ আপেল। ইয়াতে এটো কি আছে? এটো ভাৱেল হয়। ভাৱেল হয় কাৰণে ইয়াতে কি বহিব? কি বহিব? তোমালোকে জানা নিশ্চয়। ইয়াতে কি বহিব? ইয়াতে বহিব এন। ইয়াতে এন বহিব ইয়াতে। ইয়াৰ পিছত 2 নম্বৰ আই ৱান্ট টু ইট ডেছ অৰেঞ্জ। ইয়াতো ঠিক তেনেদৰে অ'টো কি হয়? ভাৱেল হয়। ভাৱেল হয় কাৰণে ইয়াৰ আগত কি বহিব? এন। ইয়াতে এন বহিব। এইটো 3 নম্বৰটো চোৱা এতিয়া। আই হেভ ডেছ হৰ্চ। ইয়াতে এইচটো কি হয়? এইচটো আমি পাইছোঁ AEIOU। এই 5টাৰ বাহিৰে বাকীকেইটা কি হয়? কনচনেণ্ট হয়। গতিকে এইচটো কনচনেণ্ট হয় কাৰণে ইয়াৰ আগত কি বহিব? এ। অৰ্থাৎ আই হেভ এ হৰ্চ। মোৰ এটা ঘোঁৰা আছে।
এতিয়া তোমালোকে 4 নম্বৰটো চোৱাচোন। দেশ গংগা ইজ এ বিগ ৰিভাৰ। গংগা এখন ডাঙৰ নদী। ইয়াতে যিটো কি আছে, যিটো কনচনেণ্টে আছে, ইয়াতে এ বহিব পাৰিলে হয়, কিন্তু ইয়াতে এ নবহে। কিয় নবহে? গংগা এখন ডাঙৰ নদী। ইয়াতে গংগা নদীক নিৰ্দিষ্টকৈ দেখুৱাই দিয়াৰ কাৰণে কি হ'ব? ইয়াতে দা হ'ব। দা গংগা ইজ এ বিগ ৰিভাৰ। ছাত্ৰ ছাত্ৰীসকল, এতিয়া 5 নম্বৰটো চোৱাচোন তোমালোকে। হি ইজ দেশ MLA। ইয়াতে এমটো কনচনেণ্ট হয়, ইয়াতে এ বহিব লাগে, কিন্তু ইয়াতে ব্যাকৰণ মতে এ নবহে। কাৰণ কিয়নো আমি যদি চাওঁ, এম বুলি কওঁতে এম ইয়াতে চাউণ্ডটো কিহেৰে আৰম্ভ হৈছে? এৰে আৰম্ভ হৈছে। সেইকাৰণে ইয়াতে কি বহিব? AN বহিব। ইয়াতে AN বহিব। এতিয়া তোমালোকে 6 নম্বৰটো চোৱাচোন। হি ইজ দেশ অনেষ্ট মেন। ইয়াতে কি হয়? অনেষ্টৰ আগত কি হ'ব? এন হ'ব। কাৰণ কিয়নো আমি যদি অনেষ্ট বুলি কওঁতে এইচটোৰ চাইলেণ্ট হৈ থাকে, গতিকে এইচটোৰ যিহেতু উচ্চাৰণ নহয়, সেইকাৰণে ইয়াতে কি হ'ব? এন বহিব। ঠিক তেনেদৰে আৱাৰ, HOUR, এই আৱাৰটোৰ আগত কি বহিব? আৱাৰটোৰ আগতো এনে বহিব। AN বহিব, কাৰণ ইয়াতে এইচটোৰ উচ্চাৰণ নহয়। এতিয়া আজি মই তোমালোকৰ লগত এ ক'ত বহে, এন ক'ত বহে, দা ক'ত বহে, এই বিষয়ে আলোচনা কৰিলোঁ। তোমালোকে নিশ্চয় বুজিব পাৰিছা। আজিৰ পাঠটো ইমানতে সামৰিছোঁ। ধন্যবাদ।